নমস্কাৰ সকলোকে আসাম জিকে বিদ্যাপীঠত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে অলৰেডি থাম্বনেইল দেখি গমেই পাইছে যিবিলাক পৰীক্ষা আমাৰ অলৰেডি হৈ গ'ল, আসাম পুলিচ ADRE। তো তাত যিমানখিনি প্ৰশ্ন আসাম হিষ্ট্ৰীৰ পৰা আহিছিলে, অসম ইতিহাসৰ পৰা আহিছিলে, তো গোটেই প্ৰশ্নখিনি মই এটা ভিডিঅ'ত লৈ আহিছোঁ। তো আপোনালোকে এই ভিডিঅ'টো চালে আপোনালোকে বুজি পাব বা গম পাব যে অসম হিষ্ট্ৰীটো কিমান ইম্পৰ্টেণ্ট হয় আৰু অসম হিষ্ট্ৰীৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে। ইমান ইজিও নিদিয়ে, ইমান টানো নিদিয়ে, কিছুমান প্ৰশ্ন ইজিও দি দিয়ে, কিছুমান টানো দিয়ে, অকণ ভিতৰৰ প্ৰশ্নও দিয়ে। তো কোনবিলাক প্ৰশ্ন পৰীক্ষাৰ টাৰ্গেট কৰা হয় বা কোনবিলাক প্ৰশ্ন দিয়ে আপোনালোকে এই ভিডিঅ'টো চালে ভালকৈ বুজি পাব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষত আপুনি নিজে কিমানটা শুদ্ধ উত্তৰ দিলে সেইটো কমেণ্ট কৰি জনাই দিব। আপোনালোকে এই ভিডিঅ'টো চালে আপোনালোকে নিজৰ প্ৰিপাৰেশ্যনটো কোনটো লেভেলত হৈ আছে বা নিজে কিমানখিনি পাৰিলে সেইটো আপোনালোকে নিজেই গম পাব পাৰিব, নিজে ধৰিব পাৰিব। তো আপোনালোকে সেইটো হিচাপত প্ৰিপাৰেশ্যন কৰিব পাৰিব। তো গতিকে বেছিকৈ পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম প্ৰশ্নটো স্ক্ৰীনত দেখাই পাই আছে, হু ইজ কনচিডাৰ্ড দ্য আৰ্লিয়েষ্ট ন'ন মাইথিকেল কিং অফ এনচিয়েণ্ট আছাম। প্ৰাচীন অসমৰ আটাইতকৈ প্ৰাচীন পৌৰাণিক ৰজা কাক গণ্য কৰা হয়? তো অপশ্যন 4টা দি আছে, মই 4টা অপশ্যন পঢ়ি পেলাই সময় নষ্ট নকৰোঁ, মই প্ৰশ্নটো পঢ়িম আৰু এনচাৰ দি যাম। আপোনালোকে অপশ্যনখিনি চাই ল'ব। তো 4টা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, মহিৰংগ দানৱ। মহিৰংগ দানৱ আছিলে প্ৰাচীন কালৰ আটাইতকৈ পৌৰাণিক ৰজা। আৰু মোৰ আৰু এটা বস্তু থাকি গ'ল, মই কোনটো প্ৰশ্ন ADREত আহিছিলে, কোনটো প্ৰশ্ন আসাম পুলিচত আহিছিলে সেইটো লিখিবলৈ থাকি গ'ল। কিন্তু আল্টিমেটলি গোটেইখিনি আসাম পুলিচ আৰু ADREত আহিছিলেই, লগতে এছাৰো প্ৰশ্ন আছে। তো আল্টিমেটলি আহিছে যিহেতু, তো তেনেকৈ মই লিখি দিয়া নাই। তো এই বস্তুবিলাকে চাব লাগিব আপোনালোকে, আৰু ইয়াৰ পৰা বহুতখিনি ৰিপিটেড প্ৰশ্ন আহিছে আৰু আহিব আগন্তুক পৰীক্ষাত। তো ভালকৈ চাই যাব আৰু ভালকৈ মনত ৰাখি যাব। এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ। হুইচ এনচিয়েণ্ট কিং অফ আছাম ৱাজ কিল্ড বাই নৰকাসুৰ। নৰকাসুৰে অসমৰ কোনজন প্ৰাচীন ৰজাক বধ কৰিছিল? তো 4টা অপশ্যনৰ পৰা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ, ঘটকাসুৰ। নৰকাসুৰে ঘটকাসুৰক বধ কৰিছিল। ঘটকাসুৰক বধ কৰি পেলাই এই নৰকাসুৰে কি কৰিছিল? ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। ভৌম বংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্ন, ইন দ্য মহাভাৰত ৱাৰ ভগদত্ত ফট অন দ্য ছাইড অফ। মহাভাৰতৰ যুদ্ধত ভগদত্তই কাৰ পক্ষত যুঁজিছিল? তো এই 4টা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, কৌৰৱ। ভগদত্তই কৌৰৱৰ পক্ষ হৈ যুঁজিছিল। কৌৰৱৰ পক্ষত পাণ্ডৱৰ বিৰুদ্ধে যুঁজিছিল। ভগদত্তৰ জীয়েকৰ নাম আছিলে ভানুমতী, আৰু ভানুমতীক দুৰ্যোধনৰ লগত বিয়া দিয়া হৈছিল। তো যিহেতু ভগদত্তৰ জোৱাই হয় কৌৰৱসকল, মানে দুৰ্যোধন, তো অভিয়াছলি তেওঁ নিজৰ জোৱাই ফৰীয়া হৈয়ে যুদ্ধ কৰিব, সেইটো কাৰণে তেওঁ কৌৰৱৰ পক্ষ হৈয়ে যুদ্ধ কৰিছিল। তো তেনেকুৱা বস্তুবিলাক মনত ৰাখিব আৰু ৰাখিবলৈ ইজিও হয় বহুত। নেক্সট প্ৰশ্ন, হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ আছাম মেনশ্যন ইন দ্য ৰামায়ণ এণ্ড মহাভাৰত। ৰামায়ণ আৰু মহাভাৰতৰ উল্লেখ থকা অসমৰ প্ৰাচীন নাম কি আছিল? তো এই প্ৰশ্নটো বহুতে অপশ্যন ডি আৰু চিটো নহয়, কনফিউজ হৈ যাব। কামৰূপ হ'ব নে প্ৰাগজ্যোতিষপুৰ হ'ব, কাৰণ দুইটাই হয় অসমৰ নাম, প্ৰাচীন নাম। কিন্তু মনত ৰাখিব নাম ৰামায়ণ আৰু মহাভাৰতত, ৰামায়ণ আৰু মহাভাৰতত অসমক প্ৰাগজ্যোতিষ নামেৰে জনা যায়। তাত অসমৰ নামটো প্ৰাগজ্যোতিষ বুলি মেনশ্যন কৰা আছে। নেক্সট প্ৰশ্নটো চাওঁ, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য বৰ্মন ডাইনেষ্টি ইন কামৰূপা। কামৰূপৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন কেইটা চাব, যিহেতু প্ৰতিষ্ঠাপকৰ নাম সুধিছে, তো অপশ্যন বিটো হৈ যাব কাৰেক্ট এনচাৰ, পুষ্য বৰ্মন। কামৰূপত পুষ্য বৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল। আৰু চনটো মনত ৰাখিব পাৰিলে 350 AD, 350 খ্ৰীষ্টাব্দত পুষ্য বৰ্মনে কামৰূপত বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্ন, হুইচ কামৰূপা ৰুলাৰ পাৰফৰ্ম দ্য অশ্বমেধ ফৰ দ্য ফাৰ্ষ্ট টাইম। কোনজন কামৰূপৰ শাসকে প্ৰথমবাৰৰ বাবে অশ্বমেধ যজ্ঞ সম্পূৰ্ণ কৰিছিল? তো অপশ্যন 4টা চাব, অপশ্যন 4টাৰ পৰা কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন আছিলে প্ৰথমগৰাকী কামৰূপী ৰজা যিয়ে অশ্বমেধ যজ্ঞ সম্পূৰ্ণ কৰিছিল। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য কণ্টেম্পৰাৰী ৰুলাৰ অফ ভাস্কৰ বৰ্মন ইন নৰ্দাৰ্ণ ইণ্ডিয়া। উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক শাসক কোন আছিল? অপশ্যন 4টা দিয়া হৈছে, অপশ্যন 4টাৰ পৰা কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধন আছিলে ভাস্কৰ বৰ্মনৰ সমসাময়িক। আৰু আমি যি পাই আহিছোঁ পুষ্য বৰ্মন, যিয়ে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল, তেওঁৰ সমসাময়িক আছিলে সমুদ্ৰগুপ্ত। তো তেওঁৰ সমসাময়িক অপশ্যন এ হ'লহেঁতেন, কিন্তু আমাৰ ভাস্কৰ বৰ্মনৰ কথা সুধিছে, তো হৰ্ষবৰ্ধন হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন, নেম অফ দ্য এম্বেচাডাৰ চেণ্ড বাই ভাস্কৰ বৰ্মন টু কিং হৰ্ষবৰ্ধন। ভাস্কৰ বৰ্মনে ৰজা হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠোৱা দূতজনৰ নাম কি আছিল? তো এই প্ৰশ্নটো এছাইত আহিছিলে।
অসম পুলিচ এছাত আহিছিলে তো এই চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ হংসবেগ ভাস্কৰ বৰ্মনে হংসবেগক হৰ্ষবৰ্ধনৰ ৰাজদৰবাৰলৈ পঠাইছিল নেক্সট প্ৰশ্ন দ্য চাইনিজ পিলগ্ৰিমছ হিউৱেনচাং ভিজিটেড কামৰূপা ইন হুইচ ইয়াৰ চীনদেশীয় পৰিব্ৰাজক হিউৱেনচাঙে কোন চনত কামৰূপ ভ্ৰমণ কৰিছিল তো আমি জানো যে চীনা পৰিব্ৰাজক হিউৱেনচাং অসমত আহিছিলে বা কামৰূপত আহিছিলে আৰু ভাস্কৰ বৰ্মনৰ দিনতে আহিছিলে তো ইয়াত চনটো সুধিছিল তো অপশ্যন হ'ব বি কাৰেক্ট এনচাৰ 643 AD 643 ADত হিউৱেনচাং কামৰূপত আহিছিল আৰু তেওঁ আহি পেলাই কি লিখিছিল চি ইউ কি তেওঁ চি ইউ কি নামৰ কিতাপখন লিখিছিল চি ইউ কি নেক্সট প্ৰশ্ন বাই হোৱাট টাইটেল দ্য ভাস্কৰ বৰ্মন পপুলাৰলি নোন ভাস্কৰ বৰ্মনৰ জনপ্ৰিয়ভাৱে কি উপাধিৰে জনাজাত তো চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ কুমাৰ ৰাজা ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বোলা হৈছিল বা কুমাৰ ভাস্কৰ বৰ্মন বুলি তেওঁক জনা গৈছিল কাৰণ তেওঁ বিয়া পাতা নাছিলে তেওঁ চিৰকুমাৰ আছিলে তেওঁ বিয়া পাতা নাছিলে যাৰ কাৰণে তেওঁক কুমাৰ বুলি কুমাৰ উপাধিৰে জনা গৈছিল আৰু তেওঁক কুমাৰ ভাস্কৰ বৰ্মন বুলিও জনা যায় আৰু কুমাৰ ৰাজা বুলিও জনা যায় নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল তো অপশ্যন চাৰিটাৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক আছিলে শালস্তম্ভ নিজেই শালস্তম্ভই নিজৰ বংশটো প্ৰতিষ্ঠা কৰি তেওঁ নিজৰ নামতেই বংশটোৰ নামাকৰণ কৰিছিল তো সেইকাৰণে বংশটোৰ নাম শালস্তম্ভ আৰু শালস্তম্ভই আছিলে প্ৰথমগৰাকী ৰজা নেক্সট প্ৰশ্ন দ্য কেপিটেল অফ দ্য শালস্তম্ভ ডাইনেষ্টি ৱাজ লোকেটেড এট শালস্তম্ভ বংশৰ ৰাজধানী ক'ত অৱস্থিত আছিল তো চাৰিটা অপশ্যন দিয়া হৈছে ইয়াৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি হৰুপেশ্বৰ শালস্তম্ভ বংশৰ ৰাজধানী হৰুপেশ্বৰত আছিলে আৰু এইটো বৰ্তমান ক'ত আছে বৰ্তমান আছে তেজপুৰত বৰ্তমান এইটো তেজপুৰত অৱস্থিত নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য পালা ডাইনেষ্টি অফ কামৰূপা কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল তো চাৰিটা অপশ্যন দিয়া হৈছে ইয়াৰ পৰা কাৰেক্ট এনচাৰ হ'ব যিহেতু আমাৰ কামৰূপৰ পাল বংশৰ কথা সুধিছে তো অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ পাল বংশ আৰু এটা আছিলে এইটো বেংগলত আছিলে বেংগলত এটা পাল বংশ আছে তো বেংগলৰ পাল বংশৰ প্ৰতিষ্ঠাপক আছিলে গোপাল তেতিয়া গোপাল হ'লহেঁতেন যিটো আমাৰ কামৰূপৰ কথা সুধিছে আৰু আছাম হিষ্ট্ৰী হয় তো অভিয়াছলি কামৰূপৰ কথাই সুধিব তো ব্ৰহ্মপাল হ'ব কাৰেক্ট এনচাৰ নেক্সট প্ৰশ্ন হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য পালা ডাইনেষ্টি অফ এনচিয়েণ্ট আছাম তো আমি প্ৰথম ৰজাজন চালোঁ পাল বংশৰ এতিয়া শেষৰজনৰ কথা সুধিছে তো চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ জয়পাল আছিলে পাল বংশৰ শেষৰজন ৰজা আৰু যিটো ত্যাগ সিংহ দিয়া হৈছে এইটো আছিলে শালস্তম্ভ বংশৰ শেষৰজন ৰজা আৰু পাল বংশৰ শেষৰ ৰজা আছিলে জয়পাল নেক্সট প্ৰশ্ন ইন হুইচ ইয়াৰ ডিড চুকাফা এষ্টাব্লিছ দ্য আহোম কিংডম ইন আছাম চুকাফাই কোন চনত অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তো কোন চনত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল সেইটো সুধিছে তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 1228 খ্ৰীষ্টাব্দতেই চাওলুং চুকাফা তেওঁ অসমত আহি উপস্থিত হৈছিল আৰু আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কিন্তু প্ৰথম ৰাজধানী পিছত কৰিছিলে প্ৰথম ৰাজধানী চৰাইদেউ পিছত কৰিছিলে কিন্তু আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তেওঁ 1228 খ্ৰীষ্টাব্দতেই নেক্সট প্ৰশ্ন হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট পাৰ্মানেণ্ট কেপিটেল অফ দ্য আহোম কিংডম এষ্টাব্লিছড আহোম সাম্ৰাজ্যৰ প্ৰথম স্থায়ী ৰাজধানী ক'ত প্ৰতিষ্ঠা কৰা হৈছিল স্থায়ী ৰাজধানী সুধিছে তো অভিয়াছলি কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ চৰাইদেউত চুকাফাই নিজৰ প্ৰথমটো স্থায়ী ৰাজধানী প্ৰতিষ্ঠা কৰিছিল আৰু চনটো কেতিয়াবা সুধি দিয়ে এইটো 1253 চুকাফাই চৰাইদেউত নিজৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু এজিউম এ হিন্দু টাইটেল স্বৰ্গনাৰায়ণ হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল তো এই চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ চুহুংমুং আছিলে প্ৰথমগৰাকী আহোম ৰজা যিয়ে হিন্দু উপাধি গ্ৰহণ কৰিছিল আৰু এইটো আছিলে স্বৰ্গনাৰায়ণ নেক্সট প্ৰশ্ন হুইচ আহোম কিং ইজ অলছ' ন'ন এজ দ্য দিহিঙীয়া ৰজা কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি জনা যায় তো ইয়াতো চাৰিটা অপশ্যন দিয়া হৈছে আৰু ইয়াৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি চুহুংমুং এগেইন চুহুংমুং হ'ব চুহুংমুঙক আমি কি বুলি জানো দিহিঙীয়া ৰজাক জানো কিয় তেওঁক দিহিঙীয়া ৰজা বুলি জনা যায় কাৰণ তেওঁ নিজৰ ৰাজধানী দিহিং নদীৰ পাৰতে প্ৰতিষ্ঠা কৰিছিল সেইকাৰণে তেওঁৰ নাম দিহিঙীয়া ৰজা হৈ গৈছিল নেক্সট প্ৰশ্ন দ্য পোষ্ট অফ বৰপাত্ৰ গোহাঁই ৱাজ ক্ৰিয়েটেড ডিউৰিং দ্য ৰেইন অফ কাৰ ৰাজত্বকালত বৰপাত্ৰ গোহাঁই পদবীটো সৃষ্টি কৰা হৈছিল চাৰিটা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এগেইন চুহুংমুং তো আমি ইয়াৰ পৰা গম পালোঁ যে চুহুংমুঙৰ ওপৰত বহুত প্ৰশ্ন আহে এডিআৰই হওক বা আছাম পুলিচে হওক আহোম ৰজাসকলৰ পৰা চুহুংমুঙৰ ওপৰত বহুত প্ৰশ্ন থাকে তো আপোনালোকে চুহুংমুং কেতিয়াও স্কিপ নকৰিব চুহুংমুংটো ভালকৈ চাই যাব তো চুহুংমুঙৰ দিনতেই বৰপাত্ৰ গোহাঁই পদবীটো সৃষ্টি হৈছিলে
নেক্সট আৰু এটা প্ৰশ্ন, দ্য ফাৰ্ষ্ট হিষ্টৰিকেল চেঞ্চাছ অফ আছাম ৱাজ কণ্ডাক্টেড ডিউৰিং দ্য ৰেইন অফ, অসমৰ প্ৰথম ঐতিহাসিক লোকপিয়ল কাৰ ৰাজত্বকালত কৰা হৈছিল? তো ইয়াৰো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ চুহুংমুং। মই অলৰেডি ক'লোঁ চুহুংমুঙৰ ওপৰত বহুত প্ৰশ্ন আহিছে, তো আমি ইয়াত লাগাতাৰ 4টা পাই গ'লোঁ। তো এনেকুৱা চুহুংমুঙৰ ওপৰত বহুত প্ৰশ্ন আহে। চুহুংমুং আৰু প্ৰতাপ সিংহ আহোমৰ এই দুইগৰাকী ৰজা, বিশেষকৈ চুহুংমুং আৰু প্ৰতাপ সিংহ, এই দুজনৰ বিষয়ে কেতিয়াও স্কিপ নকৰিব। যিকোনো পৰীক্ষাত অসম হিষ্ট্ৰীৰ পৰা এই দুজন ৰজাৰ ওপৰত প্ৰশ্ন থাকেই। তো চুহুংমুঙে, ইয়াৰো কাৰেক্ট এনচাৰ চুহুংমুঙে হৈ যাব। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য কোচ কিং হুৱেন শ্ৰীমন্ত শংকৰদেৱ প্ৰিষ্ট একশৰণ নাম ধৰ্ম? শ্ৰীমন্ত শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰাৰ সময়ত কোচ ৰজা কোন আছিল? তো সেইটো সময়ত কোচ ৰজা কোন আছিল এইটো সুধিছিল। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি নৰনাৰায়ণ। নৰনাৰায়ণৰ পৃষ্ঠপোষকতাতেই শ্ৰীমন্ত শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। নেক্সট প্ৰশ্ন, শুক্লধ্বজ দ্য ফেমাছ জেনেৰেল অফ দ্য কোচ ডাইনেষ্টি ৱাজ পপুলাৰলি ন'ন এজ, কোচ বংশৰ বিখ্যাত সেনাপতি শুক্লধ্বজে জনপ্ৰিয়ভাৱে কি নামেৰে জনাজাত হৈছিল? তো অপশ্যন 4টা দিয়া হৈছে, ইয়াৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ চিলাৰায়। চিলাৰায়ৰ প্ৰকৃত নামটো হৈছে শুক্লধ্বজ। তো অপশ্যনটো চিলাৰায় হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন, দ্য হিষ্টৰিকেল ৰোড গোসাইকমল আলি কানেক্টছ কোচবিহাৰ উইথ, ঐতিহাসিক পথ গোসাইকমল আলিয়ে কোচবিহাৰক কাৰ সৈতে সংযোগ কৰে? তো গোসাইকমল আলি এইটো কোচ বংশৰ লগত ৰিলেটেড। কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ আছিলে গোসাইকমল, তো তেওঁকে তেওঁ আলি বনাব দিছিলে। তো সেই আলিটো কোচবিহাৰৰ পৰা নৰনাৰায়ণপুৰলৈকে আছে। নৰনাৰায়ণপুৰ বা নাৰায়ণপুৰ, লখিমপুৰৰ উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ, তো কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে আছে, যাৰ দৈৰ্ঘ্য হৈছে 350 মাইল, 350 মাইল দীঘল এখন ৰাস্তা, যিটো গোসাইকমলে বনাইছিলে, আৰু সেইটো কোচবিহাৰৰ পৰা নাৰায়ণপুৰক কানেক্ট কৰে। নেক্সট প্ৰশ্ন, হুইচ আহোম কিং ক্ৰিয়েটেড দ্য অফিচিয়েল পজিশ্যন অফ বৰবৰুৱা এণ্ড বৰফুকন? কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন চৰকাৰী পদ সৃষ্টি কৰিছিল? তো ইয়াৰ 4টা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ প্ৰতাপ সিংহ। প্ৰতাপ সিংহই এই যিটো বৰবৰুৱা আৰু বৰফুকন এই পদ দুটা সৃষ্টি কৰিছিল। মই ক'লোৱেই চুহুংমুং আৰু প্ৰতাপ সিংহ কেতিয়াও আপোনালোকে স্কিপ নকৰিব। নেক্সট আৰু এটা প্ৰশ্ন, হুইচ আহোম কিং ৱাজ ফেমাছলি কল্ড দ্য বুঢ়া ৰজা? কোনজন আহোম ৰজাক বিখ্যাতভাৱে বুঢ়া ৰজা বুলি কোৱা হয় বা কোৱা হৈছিল? তো এই 4টা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এগেইন এ প্ৰতাপ সিংহ। প্ৰতাপ সিংহক আমি কি বুলি জানো? বুঢ়া ৰজা বুলি জানো। বুঢ়া ৰজা বা বুদ্ধি স্বৰ্গনাৰায়ণ, তো তেওঁৰ এইবিলাক ছদ্মনাম আছিলে, বুঢ়া ৰজা, বুদ্ধি স্বৰ্গনাৰায়ণ। তো এইটো প্ৰতাপ সিংহ হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য লিডাৰ অফ দ্য আহোম আৰ্মি ইন দ্য বেটেল অফ শৰাইঘাট? শৰাইঘাটৰ যুদ্ধত আহোম সৈন্যৰ নেতা কোন আছিল? তো আমি সকলোৱে জানো এইটো আৰু ভুল কৰা চাগে মানুহ নায়েই। যিসকলে এক্সাম দিব তেওঁলোকে চাগে এই প্ৰশ্নটো কেতিয়াও ভুল নকৰে। তো অভিয়াছলি কাৰেক্ট এনচাৰ এ হ'ব, লাচিত বৰফুকন। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম সৈন্যৰ নেতা আছিলে লাচিত বৰফুকন। কেতিয়াবা এনেকুৱা প্ৰশ্ন দি দিয়ে, ইজি প্ৰশ্ন দি দিয়ে কেতিয়াবা। নেক্সট প্ৰশ্ন, ইন হুইচ ইয়াৰ ৱাজ দ্য হিষ্টৰিক বেটেল অফ শৰাইঘাট ফট? কোন চনত ঐতিহাসিক শৰাইঘাটৰ যুদ্ধ হৈছিল? তো এতিয়া শৰাইঘাটৰ যুদ্ধ চনটো সুধিছে, এই প্ৰশ্নটো বহুতবাৰ আহিছে। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছে এইটো বহুতবাৰ আহিছে, আৰু ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1671। 1671 চনত বিখ্যাত শৰাইঘাটৰ যুদ্ধ হৈছিল, আমি সকলোৱে জানো, আৰু এই প্ৰশ্ন বহুতবাৰ অহা দেখা গৈছে কিন্তু। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য মোগল জেনেৰেল ডিউৰিং দ্য বেটেল অফ শৰাইঘাট? শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাপতি কোন আছিল? তো আহোম সেনাপতিৰ কথা সুধিছে, মোগল সেনাপতিৰ কথা সুধিছে। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ৰামসিংহ 1 বা ৰামসিংহ প্ৰথম। ৰামসিংহ প্ৰথম আছিলে শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাপতি। তেওঁ যদিও ৰাজপুত আছিলে, মোগলে তেওঁক পঠাইছিলে সেনাপতি হিচাপে। নেক্সট প্ৰশ্ন, দ্য চাইট হুৱেৰ দ্য লাষ্ট আহোম মোগল ৱাৰ বেটেল অফ ইটাখুলি ৱাজ ফট? আহোম মোগলৰ শেষ যুদ্ধ ইটাখুলি যুদ্ধ ক'ত হৈছিল? তো অপশ্যন কেইটা চাব, অপশ্যন কেইটাৰ পৰা অভিয়াছলি অপশ্যন বিটো কাৰেক্ট হ'ব, ইটাখুলি, যিটো গুৱাহাটীত অৱস্থিত। শৰাইঘাটো গুৱাহাটীতে আছে আৰু ইটাখুলি গুৱাহাটীতে আছে। তো আৰু এই ইটাখুলি যুদ্ধ আছিলে আহোম আৰু মোগলৰ মাজত হোৱা শেষৰটো যুদ্ধ। ইয়াৰ ওপৰত আৰু প্ৰশ্ন আহিছে, মই আনিছোঁ, নেক্সট আমি চাওঁ এতিয়া। হু ৱাজ দ্য আহোম কিং ডিউৰিং দ্য বেটেল অফ ইটাখুলি? 1682 চনত ইটাখুলি যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? তো ইটাখুলি যুদ্ধ কিমান চনত হৈছিলে? 1682। সেইটো সময়ত আহোমৰ ৰজা কোন আছিল সেইটো আহিছে প্ৰশ্ন। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ গদাধৰ সিংহ। ইটাখুলি যুদ্ধৰ সময়ত আহোম ৰজা আছিলে গদাধৰ সিংহ। নেক্সট প্ৰশ্ন, দ্য ফেমাছ এম্পি থিয়েটাৰ ৰংঘৰ ৱাজ কনষ্ট্ৰাক্টেড বাই দ্য হুইচ আহোম কিং? বিখ্যাত ৰংঘৰ কোনজন আহোম ৰজা নিৰ্মাণ কৰিছিল? তো এই প্ৰশ্নটোত বহুতৰে খেলি মেলি লাগে, যিহেতু আমাক ইয়াত নিৰ্মাণৰ কথা সুধিছে, কোনে নিৰ্মাণ কৰিছিল।
তো কাৰেক্ট আনচাৰ অপশ্যন এটো হ'ব ৰুদ্ৰসিংহ যদি সোধে যে পুনৰ নিৰ্মাণ কোনে কৰিছিল ৰিবিল্ড কোনে কৰিছিল যদি সোধে যে ৰিবিল্ড কোনে কৰিছিল পুনৰ নিৰ্মাণ তেতিয়াহ'লে হ'ব প্ৰমত্ত সিংহ আৰু ৰুদ্ৰসিংহ নিৰ্মাণ কৰিছিল তো কাৰেক্ট আনচাৰ ৰুদ্ৰসিংহ হ'ব এইটো বহুতৰে খেলি মেলি লাগে যে প্ৰমত্ত সিংহ হ'ব নে ৰুদ্ৰসিংহ হ'ব তো যদি নিৰ্মাণৰ কথা সোধে তেতিয়াহ'লে ৰুদ্ৰসিংহ হ'ব আৰু পুনৰ নিৰ্মাণ সুধিলে তেতিয়া প্ৰমত্ত সিংহ হ'ব নেক্সট প্ৰশ্ন দ্য মোৱামৰীয়া ৰিভেলিয়ন ষ্টাৰ্টেড ডিউৰিং দ্য ৰেইন অফ হুইচ কিং কাৰ ৰাজত্ব কালত মোৱামৰীয়া গণবিদ্ৰোহ আৰম্ভ হৈছিল তো চাৰিটা অপশ্যন দিয়া হৈছে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ লক্ষ্মীসিংহ লক্ষ্মীসিংহৰ দিনৰ পৰাই মোৱামৰীয়া গণবিদ্ৰোহ আৰম্ভ হৈছিলে প্ৰথমটো তিনিটা মোৱামৰীয়া বিদ্ৰোহ হৈছিলে তো প্ৰথমটো লক্ষ্মীসিংহৰ দিনত হৈছিলে ছেকেণ্ডটো হৈছিলে ৰাজেশ্বৰ সিংহৰ দিনত আৰু ৩ নম্বৰটো হৈছিলে ৰাজেশ্বৰ সিংহ নহয় গৌৰীনাথ সিংহৰ দিনত মই ভুলকৈ কৈ পালোঁ প্ৰথমটো হৈছিলে লক্ষ্মীসিংহৰ দিনত ছেকেণ্ডটো হৈছিলে গৌৰীনাথ সিংহৰ দিনত আৰু ৩ নম্বৰটো গৌৰীনাথ সিংহৰ দিনতে আৰম্ভ হৈছিলে কিন্তু কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিলে তো ইমানখিনি বস্তু নালাগে বাৰু ইমান ডেফ্টলৈ গুচি নাযায় কিন্তু প্ৰথমতে কাৰ দিনত আৰম্ভ হৈছিলে সেইটো ইম্পৰ্টেণ্ট হৈ যায় তো এইটো লক্ষ্মীসিংহ হ'ব আৰু চনটো পাৰিলে মনত ৰাখি দিব 1769 এইটো প্ৰথমত হৈছিলে নেক্সট প্ৰশ্ন হু ৱাজ দ্য লাষ্ট ইণ্ডিপেণ্ডেণ্ট কিং অফ দ্য আহোম কিংডম আহোম সাম্ৰাজ্যৰ শেষৰজন স্বাধীন ৰজা কোন আছিল তো স্বাধীন ৰজা সুধিছে তো চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ পুৰন্দৰ সিংহ তো আপোনালোকে যদি উইকিপিডিয়াত চাই বা কিতাপবিলাকতো আপোনালোকে চাগে পাইছে যে আহোমৰ শেষ ৰজা কোন আছিল পুৰন্দৰ সিংহ কিন্তু পুৰন্দৰ সিংহৰ পিছতো চন্দ্ৰকান্ত সিংহ ৰজা হৈছিলে কিন্তু তেওঁ ইণ্ডিপেণ্ডেণ্ট নাছিলে তেওঁ ইংৰাজে বনাইছিলে তেওঁ ইংৰাজে বনাই থৈছিলে মানে বনাইছিলে তো তেওঁ ইণ্ডিপেণ্ডেণ্ট নাছিলে ইংৰাজে বনাইছিলে প্ৰথমতে মানে বনাইছিলে বা বাৰ্মিছসকলে বনাইছিলে কিন্তু ইণ্ডিপেণ্ডেণ্টলি বা লিগেলি পুৰন্দৰ সিংহ আছিলে সেইকাৰণে আহোমৰ শেষজন ৰজা বা শেষ স্বাধীন ৰজা হিচাপে পুৰন্দৰ সিংহকে ধৰা হয় যদি পৰীক্ষাত আহে যে আহোমৰ শেষ ৰজা কোন আছিলে তেতিয়াহ'লে আপোনালোকে পুৰন্দৰ সিংহটোৱে দি থৈ আহিব নেক্সট প্ৰশ্ন দ্য বাৰ্মিজ ফাৰ্ষ্ট ইনভেজন আছাম ইজ ইন হুইচ ইয়াৰ মান বা বাৰ্মিজসকলে কোন চনত প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল তো মানসকলে 3বাৰ অসম আক্ৰমণ কৰিছিল তো প্ৰথমবাৰ কোনটো সুধিছে বা কিমান চনত সেইটো সুধিছে তো প্ৰথমবাৰ আক্ৰমণ কৰিছিল 1817 চনত অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ এইটো প্ৰথমবাৰ কৰিছিলে ছেকেণ্ড টাইম কৰিছিলে 1819 চনত মানে 2 বছৰ পিছত 3 নম্বৰটো কৰিছিলে 1821 চনত মানে আৰু তাৰ 2 বছৰ পিছত 2 বছৰ পিছে এটেক কৰিছিল বা আক্ৰমণ কৰিছিল তো প্ৰথমটো মনত ৰাখিলে বাকি দুটা এনে মনত থাকি যাব খালি 2 বছৰ প্লাছ কৰি দিব নেক্সট প্ৰশ্ন ট্ৰেডিশ্যনেল burial mounds of Ahom royalty located in Charaideo are called চৰাইদেউত অৱস্থিত আহোম স্বৰ্গদেউসকলৰ পৰম্পৰাগত সমাধিস্থলক কি বুলি কোৱা হয় তো চৰাইদেউত আমাৰ যিবিলাক আহোমসকলৰ স্বৰ্গদেউসকলৰ পৰম্পৰাগত সমাধিস্থল আছে সেইবিলাক আমি কি বুলি জানো মৈদাম বুলি জানো চৰাইদেউ মৈদাম ইউনেস্কো ওল্ড হেৰিটেজ সাইটো হয় চৰাইদেউ মৈদামক 2024 চনত ইউনেস্কো ওল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছে তো অবভিয়াছলি অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ মৈদাম নেক্সট প্ৰশ্ন ব্ৰিটিছ ৰুল ইন আছাম ৱাজ এষ্টাব্লিছ আফটাৰ হুইচ হিষ্টৰিক ট্ৰিটি কোনখন ঐতিহাসিক চুক্তিৰ পাছত অসমত ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হৈছিল কোনখন ঐতিহাসিক চুক্তিৰ পাছত অসমত ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হৈছিল তো কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন এ ইয়াণ্ডাবু সন্ধি ইয়াণ্ডাবু চুক্তিৰ পিছতেই অসমত ব্ৰিটিছ শাসনৰ আৰম্ভ হৈছিল আৰু এই প্ৰশ্নটো আহিছে যে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল The historic treaty of Yandabu was signed on ঐতিহাসিক ইয়াণ্ডাবু চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল তো এই প্ৰশ্নটো আহিছে কিমান চনত হৈছে তো এইটো হ'ব অপশ্যন এ টো কাৰেক্ট আনসাৰ 24 ফেব্ৰুৱাৰী 1826 চন 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে বিখ্যাত ঐতিহাসিক ইয়াণ্ডাবু সন্ধি বা ইয়াণ্ডাবু ট্ৰিটি সাইন হৈছিল নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিভল এগেইনষ্ট দ্য ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথম অসমীয়া কোন আছিল বা ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম অসমীয়া কোন আছিল তো অপশ্যন কেইটা চাবা অপশ্যন কেইটাৰ পৰা বহুতে হয়তো কৈ দিব পিয়লি ফুকন মণিৰাম দেৱান কিন্তু নহয় একচুৱেলি অপশ্যন বি টো কাৰেক্ট আনসাৰ হ'ব গুমধৰ কোঁৱৰ আছিলে প্ৰথমগৰাকী ব্যক্তি যিয়ে বিদ্ৰোহ কৰিছিল ইয়াত কিন্তু কাক ফাঁচি দিয়া হৈছিল বা কাক শাস্তি দিয়া হৈছিল সেইটো সোধা নাই কোনে বিদ্ৰোহ কৰিছে সেইটো সুধিছে তো গুমধৰ কোঁৱৰ আছিলে প্ৰথমগৰাকী আহোম কোঁৱৰ যিয়ে ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিছিল বা বিদ্ৰোহ কৰিছিল নেক্সট প্ৰশ্ন হু লেড দ্য 1857 ৰিভল্ট ইন আছাম এগেইনষ্ট দ্য ব্ৰিটিছ 1857 চনৰ বিদ্ৰোহত অসমত ব্ৰিটিছৰ বিৰুদ্ধে কোনে নেতৃত্ব দিছিল অপশ্যন কেইটা চাব অপশ্যন কেইটাৰ পৰা ইয়াৰ কাৰেক্ট আনসাৰ অবভিয়াছলি আপোনালোকে চাই আছে অপশ্যন এত দি আছে মণিৰাম দেৱান অপশ্যন বিত দি আছে পিয়লি বৰুৱা অপশ্যন চিত দি আছে কনকলতা বৰুৱা অপশ্যন ডিত আছে এ আৰু বি দুইটা তো ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন ডি বোথ এ আৰু বি দুইটা এ আৰু বি দুয়োজনে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই এই দুইজনেই
1857 চনৰ বিদ্ৰোহত অসমত তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহত নেতৃত্ব দিছিল আৰু শেষত গৈ পেলাই এই দুইজনকে একেলগতে ফাঁচি দিয়া হৈছিল। সেইটো প্ৰশ্ন আহিছিলে, নেক্সট প্ৰশ্ন আমি সেইটোৱে পাম। এইটো তাৰপিছৰ প্ৰশ্নটো, ইন হুইচ ইয়াৰ ৱাজ মনিৰাম দেৱান পাব্লিকলি হেংড? কোন চনত মনিৰাম দেৱানক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল? তো চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1858। 1857 তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু 1858 তেওঁলোকক ফাঁচি দিয়া হৈছিল। এই দুয়োগৰাকীকে দিয়া হৈছিল, মনিৰাম দেৱান আৰু পিয়লি বৰুৱা, এই দুইজনকে যোৰহাট জেলত ফাঁচি দিয়া হৈছিলে। নেক্সট প্ৰশ্ন, দ্য হিষ্টৰিক পিজেণ্ট আপৰাইজিং পথৰুঘাট ৰণ টুক প্লেচ ইন হুইচ ইয়াৰ? ঐতিহাসিক কৃষক বিদ্ৰোহ পথৰুঘাট ৰণ কোন চনত হৈছিল? তো চাৰিটা অপশ্যন দিছে, ইয়াতে বহুতে খেলি মেলি কৰি দিয়ে। পথৰুঘাটটো ফুলগুৰি ধাবাত কৈ দিয়ে, ফুলগুৰি ধাবাটো পথৰুঘাটত কৈ দিয়ে, ৰঙিয়া আপৰাইজিং আছে, লাচিমা বিদ্ৰোহ আছে, তো চনবিলাক বহুতৰ খেলি মেলি হৈ যায়। তো যিহেতু আমাৰ পথৰুঘাটৰ ৰণৰ কথা সুধিছে, তো অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ 1894। 1894 বিখ্যাত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল আৰু এইটো ক'ত আছে? দৰং জিলাত। এই প্ৰশ্নটো সুধিছে কিন্তু দৰং জিলাত, পথৰুঘাট বৰ্তমান দৰং জিলাত আছে। নেক্সট প্ৰশ্ন, হুইচ ইভেণ্ট ইজ পপুলাৰলি ন'ন এজ দ্য জালিৱানৱালাবাগ অফ আছাম? কোনটো ঘটনাক জনপ্ৰিয়ভাৱে অসমৰ জালিৱানৱালাবাগ বুলি জনা যায়? অপশ্যন কেইটা চাবা, ফুলগুৰি ধাবা, পথৰুঘাট বিদ্ৰোহ, ৰঙিয়া বিদ্ৰোহ আৰু উত্তৰ লখিমপুৰ দাঙ্গা। তো ইয়াৰ চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, পথৰুঘাট আপৰাইজিং। পথৰুঘাট বিদ্ৰোহক অসমৰ জালিৱানৱালাবাগ বুলি জনা যায়। জালিৱানৱালাবাগ কেতিয়া হৈছিলে? 1919 চনত পাঞ্জাৱৰ অমৃতসৰত হৈছিলে আৰু আমাৰ অসমত হৈছিলে অসমৰ জালিৱানৱালাবাগ, যিটো হৈছে পথৰুঘাট আপৰাইজিং। এইটো আমি অলপ আগৰ প্ৰশ্নটো চাই আহিলোঁ, তো সেইটোকে আমি অসমৰ জালিৱানৱালাবাগ বুলি জানো, পথৰুঘাট আপৰাইজিঙক। নেক্সট প্ৰশ্ন, দ্য ফাৰ্ষ্ট পিজেণ্ট আপৰাইজিং ইন আছাম এগেইনষ্ট ব্ৰিটিছ ৰুল ৱাজ? ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসমত প্ৰথম কৃষক বিদ্ৰোহ আছিল। তো ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ কোনখন আছিল এইটো সুধিছে। তো বহুতে ইয়াত পথৰুঘাটটো মাৰি দিব আনচাৰ, কিন্তু পথৰুঘাটটো নহয়, এইটো হ'ব ফুলগুৰি ধাবা। ফুলগুৰি ধাবা হৈছিলে প্ৰথমটো কৃষক বিদ্ৰোহ যিটো ব্ৰিটিছৰ বিৰুদ্ধে কৰা হৈছিল আৰু এইটো আছিলে 1861ত। এইটো নগাঁৱৰ ফুলগুৰিত আছিলে, নগাঁৱৰ যি ফুলগুৰি আছে তাতে এইটো সংঘটিত হৈছিলে। তো এইটো কিন্তু পথৰুঘাট ৰণ নহয়, ফুলগুৰি ধাবাই হ'ব। নেক্সট প্ৰশ্ন, ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ জাৰ্নেল অৰুণোদয় পাব্লিছড? কোন চনত প্ৰথম অসমীয়া বাৰ্তা আলোচনী অৰুণোদয় প্ৰকাশ পাইছিল? তো এই প্ৰশ্নটো বহুতবাৰ আহিছে, তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1846। 1846 চনতেই অৰুণোদয় প্ৰকাশ পাইছিলে। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ দ্য আছাম এছ'চিয়েশ্যন ফ্ৰম ইন 1903? 1903 চনত গঠিত অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? তো প্ৰথম সভাপতিৰ কথা সুধিছে, ফাৰ্ষ্ট প্ৰেছিডেণ্ট কোন আছিলে সুধিছে, তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা। এইটো এছাইত আহিছিলে। তো ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আছিলে প্ৰথমগৰাকী সভাপতি। ছেক্ৰেটাৰী আছিলে JB বৰুৱা, মানে জগন্নাথ বৰুৱা, কিন্তু আমাৰ সভাপতিৰ কথা সুধিছে, তো প্ৰভাত চন্দ্ৰ বৰুৱা হ'ব। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড প্ৰেছিডেণ্ট অফ দ্য আছাম প্ৰদেশ কংগ্ৰেছ কমিটি, চমুকে APCC? অসম প্ৰদেশ কংগ্ৰেছ কমিটি প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিল? প্ৰথম নিৰ্বাচিত বুলি কৈছে, কিন্তু প্ৰথম নিৰ্বাচিত সদস্য বা সভাপতি, সদস্য নহয়, প্ৰথম নিৰ্বাচিত সভাপতি। আৰু APCC কেতিয়া ফৰ্ম হৈছিলে? 1921 চনত। তো যিহেতু আমাৰ নিৰ্বাচিত বুলি উল্লেখ কৰি দিছে, তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, কুলধৰ চলিহা। নিৰ্বাচিত বুলি ক'লে কুলধৰ চলিহা হ'ব। নেক্সট প্ৰশ্ন, ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট অফ 1942 কনকলতা বৰুৱা ৱাজ শ্বট ডেড এট? 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত কনকলতা বৰুৱাক ক'ত গুলীয়াই হত্যা কৰা হৈছিল? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, গহপুৰ। গহপুৰ থানাতেই বীৰাংগনা কনকলতা বৰুৱাক গুলীয়াই হত্যা কৰা হৈছিল 1942 চনৰ 1942 20 ছেপ্টেম্বৰ। এই ডেটটো মনত ৰাখিব, 20 ছেপ্টেম্বৰ আছিলে কিন্তু, তো গহপুৰ থানাত। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য অনলি মাৰ্টিয়াৰ ফ্ৰম আছাম টু বি হেংড ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট? ভাৰত ত্যাগ আন্দোলনৰ সময়ত ফাঁচি দিয়া প্ৰথম নহয়, অসমৰ একমাত্ৰ শ্বহীদজন কোন আছিল? ভাৰত ত্যাগ আন্দোলনৰ সময়ত ফাঁচি দিয়া অসমৰ একমাত্ৰ শ্বহীদ কোন আছিল? প্ৰশ্নটো ভালকৈ পঢ়িব, ইয়াত কিন্তু ভাৰত ত্যাগ আন্দোলন উল্লেখ কৰি দিছিলে, তো সেইটো কাৰণে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, কুশল কোঁৱৰ। অসমৰ প্ৰথম কথা নাই, কিন্তু ভাৰত ত্যাগ আন্দোলনৰ সময়ত ফাঁচি দিয়া কথা সুধিছে, তো কুশল কোঁৱৰ কাৰেক্ট এনচাৰ হ'ব। কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? 1943। সৰুপথাৰৰ ৰেল বগৰোৱাৰ অপৰাধত তেওঁক ফাঁচি দিয়া হৈছিল। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ
তেতিয়াৰ প্ৰাইম মিনিষ্টাৰ আছিলে বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী বুলি কোৱা হয় কিন্তু সেইটো সময়ত প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল অফ আনডিভাইডেড আছাম অবিভক্ত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী তেতিয়া প্ৰধানমন্ত্ৰী কোন আছিল বৰ্তমান এই মুখ্যমন্ত্ৰী বুলি কওঁ কিন্তু তেতিয়া প্ৰধানমন্ত্ৰী আছিল যেটো অসম চিফ কমিশনাৰ প্ৰভিন্স আছিলে তো তেতিয়া প্ৰধানমন্ত্ৰী বুলিয়ে কৈছিলে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ গোপীনাথ বৰদলৈ এই প্ৰশ্নটো সকলোৱে জানে আৰু এইটো প্ৰশ্ন আহিছে অলৰেডি তো গোপীনাথ বৰদলৈ দেৱ আছিলে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী অবিভক্ত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী নেক্সট প্ৰশ্ন ইন হুইচ ইয়াৰ ৱাজ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল তো অপশ্যন 4টা চাবা অপশ্যন 4টাৰ পৰা এইটো বহুতে চাবা অপশ্যন এটো কাৰেক্ট এলিমিনেট কৰিব অপশ্যন বি টু অপশ্যন ডি টু এলিমিনেট কৰি দিব কিন্তু অপশ্যন বি আৰু অপশ্যন চিত খেলি মেলি লাগি যাব যে 72 আছিলে নে 73 আছিলে তো কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি 73 হে আছিলে 72 নহয় 73 1973 অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰিছিল এইটো মনত ৰাখি থব তো বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আৰু যদি আপোনালোকে আজি ভিডিঅ'ৰ পিডিএফটো লাগে আজি যি 50টা আমি ডিসকাস কৰিলো যদি আপোনালোকৰ পিডিএফটো লাগে তো ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংকটো দিয়া আছে তাত ক্লিক কৰি আপোনালোকে WhatsApp গ্ৰুপত জয়েন হৈ ল'ব তাতে মই পিডিএফটো এভেইলেবল কৰাই দিম আপোনালোকে পাই যাব এনসাৰৰ সৈতে আৰু যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকুৱা ভিডিঅ' মই এতিয়া পৰা ডেইলি আনি থাকিম ৰেগুলাৰ বেচিছত মই ভিডিঅ'বিলাক দি থাকিম আপলোড কৰি থাকিম আৰু আপোনালোকে অলৰেডি চালে অসম হিষ্ট্ৰীটো কিমান ইম্পৰ্টেণ্ট হয় আসাম হিষ্ট্ৰী কিমান ইম্পৰ্টেণ্ট হৈ পৰে আৰু কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিছে আৰু মই ক'লোৱে অলৰেডি বিশেষকৈ ভাস্কৰ বৰ্মন চুহুংমুং প্ৰতাপ সিংহ এই কেইজন ৰজাৰ কেতিয়াও স্কিপ নকৰিব সিহঁতৰ পৰা বহুতখিনি প্ৰশ্ন সুধিছে আৰু বহুতখিনি প্ৰশ্ন আহিব অলৰেডি ফিউচাৰত যিবিলাক এক্সাম হ'বলৈ গৈ আছে তাতো আপোনালোকে দেখা পাব তো আজি আৰু বেছি ভিডিঅ'টো দীঘল কৰি নাথাকোঁ আজি ইমানখিনি আছিলে গোটেই 50টা প্ৰশ্ন আছিলে আৰু আপুনি কিমানটা শুদ্ধ উত্তৰ দিলে সেইটো কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব ধন্যবাদ